পুৱতি পক্ষীৰ গানত আজি সোনকালে সাৰ পালোঁ আৰু মন মেলিলোঁ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ যোৱাৰ। আমাৰ সমাজত আকৌ কিছুমান ভাল লগা নিয়ম আছে, যেনেকৈ নামঘৰলৈ গ'লে বগা বস্ত্ৰ পৰিধান কৰিব লাগে, ঠিক স্কুলৰ ইউনিফৰ্মৰ কনচেপ্টটোৰ দৰেই, কাৰণ ভগৱন্তৰ ওচৰত সমগ্ৰ মানৱ জাতিটোৱেই সমান। আৰু এটা কথা মনলৈ আহিছে, যিদৰে গাভৰু ছোৱালী এজনীক চাদৰ মেখেলা এযোৰত বৰ ধুনীয়া লাগে, ঠিক একেদৰে আচলতে ডেকা ল'ৰা এটাকো চুৰিয়াখনত সঁচাকৈ ভাল লাগে। ইতিহাস প্ৰসিদ্ধ এই নামঘৰ ভাগ পোনপ্ৰথমতে আছিল এভাগ মন্দিৰ। স্বৰ্গদেউ গদাধৰ সিংহই এপাত ত্ৰিশূল আৰু এখন চন্দন কাঠৰ ঠগি ৰাখি তাত এটা মন্দিৰ পাতিছিল, আৰু সেই স্থানেই কালক্ৰমত হৈ পৰিছিল শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ। আপোনালোকে জানেনে বাৰু আঠখেলীয়া নামটোনো কিয় হ'ল? আচলতে গদাধৰ সিংহই পলায়ন কৰি আহি এই স্থান পাইছিলহি, আৰু তেওঁ এই স্থানতে আশ্ৰয় দিছিল